বিয়া হোৱা এইটো বাচ্চা আছে আৰু যে সোণা গয়না যে কৈছে লৈ আহিছে সোণা গয়না সব এইটো মাইকীটোৰ লগত আছে আৰু ৰেকৰ্ডিঙো আছে মোৰ হাজবেণ্ড আৰু এই মাইকীটোৰ লগত কথা কোৱা যে মই তোমাক গলাত দিছোঁ হাতত দিছোঁ কাণত দিছোঁ এইটো ৰেকৰ্ডিং আছে সব ইহঁতে কথা কোৱা সব টাকা পইচা সোণা গয়না সব এই মাইকীটোক দিছে বঙাইগাঁও থাকে নামটো হ'ল সুইটমি নাৰ্জাৰী মোৰ শাশুড়ি ইয়াৰ লগত জড়িত হৈ মোক মানে ফাঁচাই মানে ইহঁতে মোৰ হাজবেণ্ডৰ সম্পত্তিৰ কাৰণে মোক এনেকুৱা কৰিছে ৰিপৰ্টততো একো নাই ৰিপৰ্টত ডেড ৰিপৰ্টত নাই মই খোজা নাই মোৰ শাশুড়ি কয় आं बिसोरखौ रायजो जाहोआ आं गारहोथारगोन आं निफ्राय आंनाव फन हरो रेकर्डिंफोर दङ बिदि भिडिअ बिदि रेकर्डिं बहुतथा दङ आं नोंसिनो गथायगोन ओमफ्राय फैसार কাৰণে মোৰ শাশুড়ি এইটো প্লেনিংটো কৰি মোক ফাঁচাইছে এইটোৰ কাৰণে মানে আপুনি সম্পত্তিৰ কাৰণেতো কৰিব কিন্তু এতিয়াতো আপোনালোকে বিচাৰ কৰিব পাৰে যে মানে সম্পত্তিটো কাৰ সাইডত কি দেখা যায় আছে তাই কালি দৰ্জা ভাঙাই আমাৰ হাজবেণ্ডৰ ঘৰত তাতে সেপাৰেট থাকে ভাটাৰমাৰীত থাকে আমি যদি সংসাৰ খাইছোঁ তাতে ঘৰ দৰ্জা ভাঙাই চাঙাই তাতে সোমাই তাই তাতে কৈ আছে মই তাতে থাকিম মই কি কৰিম না কৰিম এটাতো ক্লিয়াৰলি দেখা গৈ আছে যে কাৰ ইন্টেনশনটো কি বুলি মোক সম্পত্তি নালাগে মই সম্পত্তিৰ কিবা নহয় মই আগৰ পৰা কৈছোঁ কেতিয়াও মই কোৱা নাই মোক সম্পত্তিৰ কি লাগে মোৰ হাজবেণ্ডকে মোৰ পৰা দূৰ কৰি দিলে ইহঁতে না ট্ৰিটমেণ্টকে মোক থাকিব দিলে ট্ৰিটমেণ্টটোকো মোক থাকিব দিয়া নাই মোৰ হাজবেণ্ডক মই দেখিব পৰা নাই মোক দেখিব নিদিয়ে মোক যাব নিদিয়ে মোক আগৰ পৰা অত্যাচাৰ কৰি আছে মোৰ হাজবেণ্ড পৰ্যন্ত মোৰ শাশুড়ি ইহঁতেতো সব কথা মিছা বনাই ক'ব মোৰ লগত সব ৰেজিষ্টাৰ কেছো আছে মোৰ হাজবেণ্ডে নিজে কেছ দিছে মোৰ শাশুড়িক কি মোৰ ৱাইফ বেংগলী বুলি মোৰ মা মানে তাৰ মা মোকে দিগদাৰ কৰে আহে ইমান বছৰৰ পৰা বিয়াৰ প্ৰথমৰ পৰাই মোৰ শাশুড়ি মোক দিগদাৰ মোক কয় তুমি বাঙালী মানুহটো দহেজ আনে তুমি তোমাৰ ক'ত তোমাৰ কিয় তোমাৰ বাঙালী মানুহটো দহেজ দিয়ে পইচা দিয়ে টাকা দিয়ে সোণা দিয়ে গয়না দিয়ে তোমাৰটো ক'ত কিবা এটা দিলে সন্তুষ্ট নহয় আৰু লাগে কিবা এটা দিলে সন্তুষ্ট নহয় আৰু লাগে কিমান দিন গ'লে শাশুড়িৰ অত্যাচাৰত মোৰ হাজবেণ্ড মোক লৈ ভাড়া থাকিছে আমি 9 মাহ ভাড়া থাকিছোঁ ৰূপাতী নগৰত আছিলোঁ 9 মাহ ভাড়া আছিলোঁ তাতে নহয় মোৰ হাজবেণ্ড কৈ আছে মানে টেবলেট কথা কৈছে মোৰ হাজবেণ্ড পয়জন কোৱা নাই মোৰ হাজবেণ্ড কৈ আছে টেবলেট খুৱাইছে বুলি গেছৰ টেবলেট মই কৈছোঁ না তাই যে আহি মেডিকেলত কৈছে গেছৰ টেবলেট মই খুৱাইছোঁ ই কৈছে গেছৰ টেবলেট খাব গেছৰ টেবলেট খা বুলি তাই নিজে খাইছে গেছৰ টেবলেট মোৰ হাজবেণ্ড এই টেবলেটৰ কথাটো কৈছে ইহঁতে মোৰ শাশুড়ি ইহঁতে সব বনাই মানুহটো কি কৰি দি আছে মানে মোকে প্ৰেছাৰ কৰাৰ কাৰণে এইটো আপুনি পাব্লিকতে এইটো আপুনি ভালকৈ দেখিলে আপুনি নিজে এইটো ক্লিয়াৰ দেখাই যায় আছে মোক যে কেনেকৈ ফাঁচাবলৈ মানে ফাঁচাই আছে মোক ফাঁচানোৰ ৰিজনটো এইটোৱে ইহঁতৰ সম্পত্তিৰ কাৰণে মোৰ হাজবেণ্ডকতো শেষ কৰি দিলে এতিয়া মোক শেষ কৰিব মোৰ বাচ্চা কাচ্চাক শেষ কৰিব এইটোৱে ইহঁতৰ কালি মোক শেষ কৰি দিলে হয় মই যদি 1 ছেকেণ্ড নগ'লে শেষ কৰি দিলে হয় মই মানে গ'লেও দিগদাৰ নগ'লেও দিগদাৰ মই আপোনাৰ পৰাই মানে रायजो राजाफोरनिफ्रायनो आं न्याय बिदों नोंसिनिफ्रायनो आंना आसा थागोन आसा थाबाय মইতো এতিয়ালৈকে কোনো কেছ এতিয়া মই কেছ দি মই একো কিবা কৰা নাই মই পাব্লিকৰ থ্ৰুৱে যাবৰ কাৰণে মই আজি ইয়াতে আহিছোঁ যাতে আপোনালোকে চাই আপোনালোকে বিচাৰ কৰি মোক বচাব লাগিব আপোনালোকে মোৰ 2জন বাচ্চা আছে আপোনালোকে বস্তুবিলাক চাই আপোনালোকে বিচাৰ কৰিব পাৰিব এইটো ইমানো ভিতৰত নহয় যে আপোনালোকে কিবা নকৰিব পাৰে আপোনালোকে সব কৰিব পাৰিব ল'ৰা এজন আছে ছোৱালী এজন আছে ল'ৰা আছে 7 বছৰৰ ছোৱালী 1 বছৰ